এতিয়া আপোনালোকে দেখা পাইছে এয়া মটন ৰগন জুচ বনি আছে। সেইটো বনাই থৈ দিয়া মটনখিনি তো এনেকৈ মটন ৰগন জুচৰ অৰ্ডাৰ আহিছে। তাৰে মটনটো এক প্লেট উলিয়াই কিনে তো এয়া বনাই আছোঁ। তো মটন ৰগন জুচ হৈ গ'ল। ৱাও, কি সুন্দৰভাৱে ইয়াক ৰগন ঢালি দিলোঁ আৰু ইয়াত মাৰি দিলোঁ অলপ কৰিয়েণ্ডাৰ লিভছ, ধনিয়া পাত্তা। তো মটন ৰগন জুচ ৰেডি। হেল্ল' ফ্ৰেণ্ডছ, তো আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম। তো আজি বনিব গৈ আছে আমাৰ খাচীৰ মাংস। তো আপোনালোকে দেখা পাইছে বঢ়িয়া বঢ়িয়া 4টা লেগ পিচ আৰু ইয়াতে ইমান মাখান কাটাই আছে। মোটামুটি 6 কিলো মাংস আছে ইয়াতে। তো চাই থাকক, আপোনালোকক দেখাই আছোঁ কেনেকৈ খাচী মাংস আমি বনালোঁ। তো মাংসটো এনেকৈ বঢ়িয়াকৈ ডাঙৰ ডাঙৰ পিচ কৰি অকণমান কাটি আছে, আপোনালোকে দেখা পাইছে। তো আমি এনেকৈ মাংস কাটিলে অকণমান পিচটো ডাঙৰ ডাঙৰকৈ কাটোঁ, কাৰণ 200 গ্ৰাম থাকে মোটামুটি এক প্লেট মাংসত। তো মানে ৰেটটো অলপ বেছি না, তো সেই গতিকে সেই হিচাপে মাংসটো দিয়া যায়। তো ঘৰত আপুনি খাব পাৰে অলপ সৰু সৰুকৈ কাটি কিনে, তেতিয়া অলপ সোনকালেও সিজি যাব। তো আমাৰ ইয়াত মানে এনেকৈ ডাঙৰ ডাঙৰকৈ 4 পিচ দিয়া যায়তো, অকণমান ডাঙৰ ডাঙৰ পিচটো দি দিওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈ, আপোনাক গোটেইখিনি বস্তু 5 মিনিটৰ ভিতৰত দেখাই আছোঁ। পিচটো চাই লওক, এনেকুৱা ডাঙৰ ডাঙৰ পিচ দিয়া যায়। মোটামুটি 200 গ্ৰাম মাংস থাকি যায় ইয়াত। এইটো লেগ পিচ। তো মোটামুটি মাংস কাটা হৈ গ'ল। তো মাংসটো বনাবলৈ আমি ইয়াত 2.5 কিলো পিঁয়াজ লৈছোঁ আৰু সেই পিঁয়াজটো বঢ়িয়াকৈ স্লাইচ কাটিং কৰিব লাগিব। তো স্লাইচ কাটিং এই গতিকে মিহিকৈ কাটিম, কাৰণ পিঁয়াজটো বঢ়িয়াকৈ ভাজোঁতে যাতে সোনকালে মটনৰ লগত মিলি যায়। সেই গতিকে বঢ়িয়াকৈ পাতল পাতলকৈ আমি স্লাইচ কাটিং কৰি আছোঁ। তো পিঁয়াজখিনি এনেকৈ কাটা হোৱাৰ পিছত আমি এনেকৈ এটা গামলা লৈছোঁ, য'তখিনি গোটেইখিনি পিঁয়াজ ধৰে। তো গোটেইখিনি পিঁয়াজ তাত গামলাটোত উঠাই দিছোঁ। তাৰপিছতে আমি ইয়াত গোটেইখিনি মটনৰ লগত মেৰিনেট কৰিম মছলা চছলা দি। তো ছাগলী মাংসত ব্যৱহাৰ কৰিম আপোনাৰ চিলি পাউডাৰ, নিমখটো খোৱা অনুযায়ী, টেষ্ট অনুযায়ী। তাৰপিছত আপোনাৰ ধনিয়া পাউডাৰ, এইটো আপোনাৰ জিৰা পাউডাৰ, এইটো কাশ্মীৰী চিলি, আৰু এইটো হালধি পাউডাৰ। এই ডাব্বাটোত আছে আপোনাৰ গৰম মছলা, যিটো মছলা আমাৰ ইয়াতে ৰেডি কৰা হয়। ইয়াতে আছে আপোনাৰ চফ্ট গাৰ্লিক, জিঞ্জাৰ আৰু গ্ৰীণ চিলি। তো এইখিনি বস্তু যাব, আৰু লগতে যাব আদা ৰচুন পেষ্টটো। তো ছাগলী মাংস বনাবলৈ আদা ৰচুন পেষ্ট আমি পিচি কিনে ৰেডি কৰিলোঁ। তো বন্ধুসকল, সেয়া আপোনালোকে দেখা পাইছে আমাৰ মোটামুটি মটন ৰেডি। তো মটন বনাবলৈ প্ৰথমতে আপোনাৰ পিঁয়াজটো কাটিলোঁ। পিঁয়াজটো কটাৰ পিছত ইয়াতে আপোনাৰ গোটা দালচেনি, গোটা ইলাচি, তেজপাতা কেইটামান, তাৰপিছত আপোনাৰ তাতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, কাশ্মীৰী চিলি আৰু ৰেড চিলি পাউডাৰ, গোটা গৰম মছলা। তো ইয়াত সকলোখিনি বস্তু মেৰিনেট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ ইয়াত পিঁয়াজটো ভাজি লৈছোঁ। তো অনিয়নটো যি ভাজা যেতিয়া ব্ৰাউন কালাৰ হৈ যাব, সেই ব্ৰাউন কালাৰ পিছতে আপোনাৰ মটনটো ঢালি দিছোঁ। মটনটো ঢালি দিয়াৰ কিছু সময় পিছতে তাক দেখিবলৈ এনেকুৱা দেখা হৈছে। তো মটনটো আকৌ সিজিবলৈ বাকী আছে। এতিয়া মোটামুটি 70% সিজি গৈছে, আকৌ 30% সিজিবলৈ বাকী আছে। কণ্টেক্ট পিছতে 30% যেতিয়া সিজি যাব, তো তেতিয়া আপোনাৰ ইয়াৰ কণ্ডিশ্যনটো আপোনালোকক দেখাই দিম। তো অৱশেষত মটনটো চাবলৈ আপোনাৰ এনেকুৱা কালাৰ আহিছে, আৰু ইয়াৰ যিটো পানী আছিলে সেই পানীটো শুকাই গৈছে। তো মোটামুটি প্ৰায় মটন আপোনাৰ 90% সিজি গ'ল, আৰু 10% সিজিব বাকী আছে। কণ্টেক্ট পিছতে ইয়াত আমি এতিয়া পানী দিম। পানী দিয়াৰ লগে লগে ইয়াৰ যিটো মছলা, এই মছলাটো যেতিয়া উতলি যাব, মাংসৰ লগত মিহলি হৈ যাব। তো এতিয়া মটনটোত পানী ঢালি দিলোঁ। তো পানী ঢালাৰ পিছত ইয়াৰ কণ্ডিশ্যনটো ইয়াত দেখিবলৈ পাইছে এনেকুৱা। তো এতিয়া কম ষ্টিম দি কিনে তাক সকলো সময় উতলাম। তো এতিয়া ঢাকনখন মাৰি দিম। ইয়াত ঢাকন গুচাই চোৱাৰ লগে লগে দেখিলোঁ যে ছাগলী মাংসটো ইমান ধুনীয়াকৈ উতলি আছে। তো এনেকৈ উতলাৰ পিছত কিছু সময় পিছত গম পাম, খাই কিনে চাম এক পিচ, তাৰপিছত গম পাম যে সিজি গ'ল মাংসটো। তো প্ৰায় মোটামুটি 95% সিজাই থাকে। তো তাৰপিছত যেতিয়া মাংসটো হৈ যায়, আমি এটা গামলাত ভৰাই থৈ দিওঁ, আৰু যেনেকৈ অৰ্ডাৰ আহে তাৰ পৰা এক প্লেট উলিয়াই কিনে আমি মটন ৰগন জুচ হওক বা মটন কাৰী হওক বনাই দিওঁ। তো চাই থাকক মটন ৰগন জুচ কেনেকৈ বনালে এক প্লেট বনাই দেখাই দি আছোঁ। তো ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখা পাইছে মটন ৰগন জুচ বনি আছে। তো এই 100ত বনাই থৈ দিয়া মটনখিনি, তো এনেকৈ মটন ৰগন জুচৰ অৰ্ডাৰ আহিছে। তাৰে মটনটো এক প্লেট উলিয়াই কিনে তো এয়া বনাই আছোঁ। বেলেগ একো নাই, ইয়াতে আপোনাৰ নতুনকৈ মডিফাই কৰি কিনে অলপ দিব লাগে খালি। তো মটন ৰগন জুচৰ কাৰণে এয়া বাতিত বনাই থৈ দিছোঁ আপোনাৰ অকণমান চপ মছলা। তো ইয়াৰ আপোনাৰ জিঞ্জাৰ গাৰ্লিক, ফাইন জিঞ্জাৰ গাৰ্লিক চপ। মটন ৰগন জুচ হৈ গ'ল। ৱাও, তো ইয়াৰ পৰা এতিয়া ৰগন যাব, ৰগন। তো দেখা পালে কি সুন্দৰভাৱে ইয়াক ৰগন ঢালি দিলোঁ, আৰু ইয়াত মাৰি দিলোঁ অলপ কৰিয়েণ্ডাৰ লিভছ, ধনিয়া পাত্তা।
মটৰ মাংসটো ৰেডি